আজিৰ ব্লগটো আৰম্ভ কৰিছোঁ একদম দক্ষিণপাট সত্ৰৰ পৰাই। আগৰ ব্লগটোতো জনাইছিলোৱে যে দক্ষিণপাট সত্ৰৰ গেষ্ট হাউচত আছোঁহি। গধূলি আহি পোৱাৰ পিছতেই পৰিৱেশটো যে ইমান ধুনীয়া হৈ আছিলে, কিন্তু আমি ৰাতিপুৱাহে ভালকৈ সত্ৰখন চাবলৈ ওলালোঁ। আহোম ৰজাই স্থাপন কৰা 4খন সত্ৰৰ ভিতৰত এখন সত্ৰ হৈছে দক্ষিণপাট সত্ৰ। বহুত দিনৰ পৰাই ইচ্ছা আছিলে মাজুলী যাম, সত্ৰকেইখন চাম বুলি, আৰু ফাইনেলি আহি পালোঁহি। আহি পাই যে কেনেকুৱা লাগিছিল আপোনালোকক বুজাব নোৱাৰোঁ, আপোনালোকে গ'লেহে গম পাব। আৰু ইমান শান্তিময় পৰিৱেশ। আৰু তাৰপিছত আমি ওলালোঁ ৰাজভঁৰাল চাবলৈ। আৰু আপোনালোকে যে এয়া দেখি আছে কি জানেনে, এয়া ৰূপৰ পূজা কৰাৰ সামগ্ৰী। তাত গৈহে গম পালোঁ যে তাৰ ৰাজভঁৰালটো ৰক্ষা কৰিবলৈ এযোৰ বগা ফেঁটী সাপ তাতেই থাকে। আৰু জানেনে, দক্ষিণপাট সত্ৰৰ যি দুটা মূল লাই খুঁটা, সেই দুটা তুলসী কাঠেৰে বনোৱা। আপোনালোকে নিজেই নেদেখিলে বিশ্বাসেই নকৰিব। বাৰু